বছৰৰ পিছত বছৰ অপেক্ষা কৰা হয় আজিৰ এই দিনটোলৈ, কাৰণ আজি মোৰ বিশেষ দিন, যি হলত মোৰ বাৰ্থডে। সেইবাবে ফাৰ্ষ্ট টাইম ভোলেনাথৰ দৰ্শনটো কৰি লওঁ। তাৰপিছত নতুন বছৰটো আজিৰ পৰা মই আৰম্ভণি কৰোঁ। ছাতিটো দিয়া হ'ল মোৰ এতিয়া। তো এইটো হৈছে আমাৰ শালিকা চৰাই, বহুত বেছি মৰম লাগে আৰু। তো এতিয়া আটা পাৰিব ধৰিছে, কাৰণ তেওঁৰ ভোক লাগিছে চাগে আৰু। এতিয়া আৰু মই মিঠাই আনিব গৈ আছোঁ, গাড়ী লৈ এনেকৈ। জাষ্ট এখনতে মোবাইল, এখনতে গাড়ী। তো ফাইনেলি এইফালে মিঠাই ল'লোঁ, লৈ কিনে এতিয়া ঘৰলৈ আহিলোঁ। আহি কিনে 10 টকাখন লৈ কিনে মেগী আনিব যাই আছোঁ, মানে মোৰ বিৰাট ভোক লাগিব ধৰিছে। সেইবাবে ফাৰ্ষ্ট টাইম আৰু মেগীটো খাই লওঁ। আৰু বৰষুণৰ জাগা চাগাবিলাক একদম নষ্ট কৰি দিব ধৰিছে আৰু গাইছ। তো এতিয়া মই মেগীখণ্ড লৈ যাওঁ, লৈ কিনে যাই কিনে বনাব লাগিব। এতিয়া আৰু মেগীখণ্ড মই বহাই দিলোঁ। এতিয়া জাষ্ট মছলা পেকেট ঢালি দিলে হ'ল। তাৰপিছত এতিয়া মছলা চছলা সকলোবিলাক দি দিলোঁ, লগতে গোটাই মেগীখণ্ড কমপ্লিট হৈ গ'ল। আৰু সিদিনাখন এইখন ফেন একদম সলকাই আছিল, এতিয়া আৰু চববিলাক লগাই দিলোঁ। এতিয়া চলিছে আৰু পূৰা টেষ্ট হৈছে মেগীখণ্ড। আৰু আহি পালে আমাৰ বেষ্ট ফ্ৰেণ্ডজন আৰু লগতে গগন ভাই। তো ক'লে কি বোলে পাৰ্টি দিব লাগে, তো দিম ৰ'বা ভাই। ইফালে আৰু এইটো মোবাইলটো সিদিনাখন পৰি ভাঙি গ'ল, মানে যিথলত আজি হেপী দিনত অলপ দুখ লাগিছে, যিথলত মোবাইলটো ভাঙিছে। তো অনিল ভাইক ক'লে বোলে অলপ ফুৰি আহোঁ যোৱা মোৰ গাড়ীখনত। সিদিনাখন আমাৰ ভাইক এখন ল'লে নতুন চাই। এতিয়া আমি আৰু আগলৈ অলপ ফুৰি আহোঁ। আৰু পিছফালে দুটা আছে আৰু মোবাইল টিপি কিছু সময় পিছতো আৰু বতৰটো একদম বেয়া কৰিব ধৰিছে আৰু যিথলত বৰষুণটো আহিব। এতিয়া বাৰিষা চলি আছে ন, সেইবাবে বৰষুণটো এৰাই নাই। তো আমাৰ ফাদাৰৰ 2-এটাকৈ মাছ চাছ ধৰি আনি আছে। তো এতিয়া বৰষুণটো আহিলে, এতিয়া বৰষুণটো কেতিয়া শেষ হ'ব আৰু তাৰো নাই ঠিক। সেইবাবে মই অলপ ৰৈ এতিয়া সেইটো কি বস্তু মানে আপোনালোকে জানে যদি এবাৰ কমেণ্ট কৰিব। নালাগে দিয়ক, নহ'লে ময়ে কৈ দিওঁ। এইটো হৈছে নাৰিকল, মানে শুকাই কিনে সেনেকুৱা হৈ গৈছে। আৰু নাৰিকলটো যি ফাটি কিনে যে চালোঁ, তাৰে ভিতৰে এটোপতো পানী চানী নাই। আৰু কলপাতখনটো কাটিলোঁ, আৰু মই এনেকৈ কিছু সময় ৰৈ আছোঁ, কাৰণ বৰষুণটো এতিয়ালৈকে এৰাই নাই। সেইবাবে কেতিয়া আৰু মন্দিৰত থগিটো দিম, আৰু এতিয়া দিয়ালৈকে ৰাতি হৈ গ'ল, কাৰণ বৰষুণটোৰ কাৰণে ইমান দেৰি হৈছে। তো এতিয়া অকণমান গোপাল ভোগ বাঢ়িলোঁ আৰু অলপ প্ৰসাদ বাঢ়িছোঁ, জাষ্ট এখনটোৱে। আজি বাবাক এখনটোৰ কাৰণে বাবাই সন্তুষ্ট হৈছে, তো তাৰে লৈ মোৰ বহুত। তো এতিয়া মানুহ চানুহবিলাকো 2-এটাকৈ মাতিলোঁ, কাষৰবিলাকক। তো এতিয়া মায়ে দি আছে গোপাল ভোগ খণ্ড, আৰু খুবেই বেছি টেষ্টি হৈছে গোপাল ভোগ খণ্ড, কাৰণ যিথলত ভগৱান লাগিছে আৰু গোপাল ভোগ খণ্ড স্পেচিয়েল দিনটোলৈ এখনটোৱে কৰিলোঁ। আৰু ৰাতিলৈ অলপ আছে, সেইটো হৈছে মিনিকৈ এটা খানা দিম বুলি ভাবিছোঁ। তো নেক্সট ভ্লগৰ সৈতে লগ পাইছোঁ, সেই মিনি খানাটো ভ্লগ এটা বনাই আছোঁ। তো আপোনালোকক লগ পাম আশা কৰোঁ। তো এতিয়ালৈ বাই বাই।